নমস্কাৰ বন্ধু বান্ধৱীসকল MLD এডুকেশ্যন চেনেলৰ আজিৰ ভিডিঅ'টোলৈ আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 3rd গ্ৰেড 4th গ্ৰেড বা অসম পুলিচ তথা অসমৰ যিকোনো এক্সামত আহিব পৰাকৈ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। বিশেষকৈ আজিৰ ভিডিঅ'টোত আমি ভাৰতৰ ইতিহাস লগতে অসমীয়া সাহিত্যৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আপোনাক এটা অনুৰোধ, যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। বলক এতিয়া দেৰি নকৰি আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰাৰ দিশে আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন, মগধৰ প্ৰাচীন ভাষা কি আছিল? এনচাৰ, মই মাত্ৰ 3 ছেকেণ্ডমান সময় এটা গেপ ৰাখিম যাতে আপুনি এবাৰ এনচাৰটো ভাবি ল'ব পাৰে মনতে। পালি ভাষা। নেক্সট কুৱেশ্যন, সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰতৰ ইতিহাসখনৰ নাম কি? এনচাৰ, ৰাজতৰংগিনী। ৰাজতৰংগিনী কোনে লিখিছিল? এনচাৰ, কলহনে। কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি কোনটো বিদ্ৰোহক ক'ব পাৰি? এনচাৰ, চিপাহী বিদ্ৰোহক। নেক্সট কুৱেশ্যন, কৌটিল্যৰ আন এটা নাম কি? এনচাৰ, চাণক্য। কেতিয়াবা অপশ্যনটোত বিষ্ণুগুপ্ত বুলিও থাকিব পাৰে। যদি বিষ্ণুগুপ্ত বুলি থাকে তেন্তে আমি এনচাৰ লিখিব লাগিব বিষ্ণুগুপ্ত বুলি। নেক্সট কুৱেশ্যন, মেগাস্থিনিছে লিখা কিতাপখনৰ নাম কি? এনচাৰ, ইণ্ডিকা। কুৱেশ্যন, কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল? এনচাৰ, 1999 চনত। কাৰ কাৰ মাজত হৈছিল? ভাৰত আৰু পাকিস্তানৰ মাজত এই যুদ্ধখন হৈছিল। নেক্সট কুৱেশ্যন, LOCৰ সম্পূৰ্ণ নাম কি? এনচাৰ, লাইন অফ কণ্ট্ৰল। নেক্সট কুৱেশ্যন, নৰ্মদা বাচাও আন্দোলন কাৰ নেতৃত্বত হৈছিল? এনচাৰ, মেধা পাটকাৰ। নেক্সট কুৱেশ্যন, বেদ কেই প্ৰকাৰৰ? এনচাৰ, 4 প্ৰকাৰৰ। কি কি আপোনালোকে জানিব লাগিব তাৰ বাবে মই ব্ৰেকেটত লিখি ৰাখিছোঁ। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। নেক্সট কুৱেশ্যন, হিষ্টৰী শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? এনচাৰ, হিৰডোটাছ। তেখেত গ্ৰীক দেশৰ লোক আছিল। নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰৰ লিখক কোন? এনচাৰ, কৌটিল্য। প্ৰশ্নসমূহ খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। মই অপশ্যন দি থকা নাই, ডাইৰেক্টলি এনচাৰসমূহ দি দিছোঁ। নেক্সট কুৱেশ্যন, বিশ্বৰ জনস্বাস্থ্য উন্নয়নৰ বাবে থকা সংস্থাটোৰ নাম কি? এনচাৰ, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন, মাঞ্চু কোন দেশৰ ৰাজবংশ আছিল? এনচাৰ, চীন দেশৰ। নেক্সট কুৱেশ্যন, চীনে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল? এনচাৰ, 1962 চনত। নেক্সট কুৱেশ্যন, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি কাক কোৱা হয়? এনচাৰ, মাধৱ কন্দলীক। মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি কৈছিল। মনত ৰাখিব, সেইটো এটা কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, মাধৱ কন্দলীয়ে কোনজন ৰজাৰ অনুৰোধত ৰামায়ণ অনুবাদ কৰিছিল? এনচাৰ, বৰাহী ৰজা মহামাণিক্যৰ। কুৱেশ্যন, ৰামায়ণৰ উত্তৰাকাণ্ড কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? এনচাৰ, শংকৰদেৱে। নেক্সট কুৱেশ্যন, ধাইনামসমূহ কোন শ্ৰেণীৰ গীতৰ ভিতৰত পৰে? এনচাৰ, কৰ্ম বিষয়ক গীত। কৰ্ম বিষয়ক গীত মানে হ'ল অতীজৰে পৰা অসমত বিভিন্ন গীত মাত চলি আহিছিল। ঠিক সেইদৰে কাম কৰি থকাৰ সময়ত আনন্দ লাভৰ বাবে আৰু নিজৰ ভাগৰ
অনুভৱ নকৰিবৰ বাবে কিছুমান গীত গাইছিল সেই গীতসমূহক কৰ্মবিষয়ক গীত বুলি কোৱা হয় এই গীতসমূহৰ ভিতৰত পৰে নাও খেলৰ গীত গৰখীয়া গীত আৰু ধাইনাম আদি নেক্সট কুৱেশ্যন একোটা আখ্যান বৰ্ণনা কৰা গীতবোৰক কি বুলি কোৱা হয় এনচাৰ কাহিনী গীত বা মালিতা যেনে বৰফুকনৰ গীত মণিৰাম দেৱানৰ গীত ইত্যাদি কুৱেশ্যন আহিব পাৰে তলৰ কোনটো কাহিনী গীত বা মালিতাৰ ভিতৰত পৰে যেনে মণিৰাম দেৱানৰ গীতটি অপশ্যনত লিখি দিব পাৰে তেতিয়া আমি এনচাৰ লিখিব লাগিব মণিৰাম দেৱানৰ গীত আপোনালোকে নিশ্চয় বুজি পাইছে চাগে নেক্সট কুৱেশ্যন অৰ্জুন বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন এনচাৰ মনালিছা বৰুৱা নেক্সট কুৱেশ্যন লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া কোন এনচাৰ মইদুল ইছলাম বৰা নেক্সট কুৱেশ্যন কাক অসমীয়া বেদব্যাস বুলি কোৱা হয় এনচাৰ ৰাম সৰস্বতী মনত ৰাখিব নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল এনচাৰ শৰৎচন্দ্ৰ বৰুৱা আৰু সভাপতি কোন আছিলে সেইটো আপোনালোকে জানিব লাগিব পদ্মনাথ গোহাঁই বৰুৱা আছিলে আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিলে 1917 চনত ক'ত হৈছিলে শিৱসাগৰ জিলাত হৈছিলে ডিটেইলছ আপোনালোকে জানি থ'ব নিশ্চয় আপোনাৰ উপকাৰ হ'ব নেক্সট কুৱেশ্যন ইতিহাসৰ পিতৃ কোন এনচাৰ হিৰোডোটাছ নেক্সট কুৱেশ্যন ৰাজন শব্দৰ অৰ্থ কি এনচাৰ ৰজা ৰজাক বৈদিক যুগত ৰাজন বুলি কোৱা হৈছিল নেক্সট কুৱেশ্যন বৰগীতসমূহ কি ভাষাত লিখা হৈছিল এনচাৰ ব্ৰজাৱলী ভাষাত নেক্সট কুৱেশ্যন মাধৱদেৱে কিমান বৰগীত ৰচনা কৰিছিল এনচাৰ 9×11টা নেক্সট কুৱেশ্যন কীৰ্তন ঘোষাৰ ৰচক কোন এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে মোক কমেণ্টত জনাব বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি যিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ প্ৰতিটো প্ৰশ্ন উত্তৰেই খুব ইম্পৰ্টেণ্ট আমি আগবঢ়োৱা পূৰ্বৰ ভিডিঅ'সমূহত অসম হিষ্ট্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ আপোনালোকে এবাৰ গৈ চেনেলটোত ভিজিট কৰিব লগতে শংকৰদেৱ মাধৱদেৱ তথা অসমীয়া সাহিত্যৰ ওপৰতো যথেষ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ অসম পুলিচত 2017 চনত কি কুৱেশ্যন আহিছিল তেনে কুৱেশ্যনসমূহ আমি ডিছকাছ কৰিছোঁ আপোনালোকে এবাৰ চেনেলটো ভিজিট কৰি সকলোবোৰ ভিডিঅ' চাই ল'ব নিশ্চয় আপুনি উপকৃত হ'ব ধন্যবাদ আজিলৈ ইমানেই লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত